আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক ডকাইত বুলি কৈছে। তো সি এজন মদাপী মানুহ হয়, সি এজন ভাঙাৰু মানুহ হয়। সি মদ খাই আৰু ভাং খাই আবুল তাবুল বকিব। সি মদ খাই কিনে যাৰ মদ খাব পায়, যাৰ পইচা পায়, যাৰ গাড়ী পায়, তাৰ হৈ কিনে ভাল হৈ থাকে আৰু যাৰ খাব নাপায় তাৰ মানে তাৰ এগেইনষ্টত সি বকি থাকে। আৰু তাৰ লগত আৰু এনি টাইম সি কিবা পেপাৰ এখন লৈ থাকে। সেই পেপাৰ এখন লৈ কিনে সি কবিতা আবৃত্তি কৰি থাকে। সেই কবিতাটো আবৃত্তি কৰি থাকে। মানে কথাটো হ'ল কি, তাক অকল মদ ভাং মানে যিবিলাক এনজয় কৰিব লাগে এইখিনিয়ে, আৰু যদি এনজয় কৰিব নালাগে নোৱাৰে, তাক যদি পইচা দিব নোৱাৰে, তেতিয়াহ'লে তাৰ কাৰণে চুৰো হ'ব পাৰে, ডকাইতো হ'ব পাৰে। আৰু এটা কথা ক'ব লাগিব যে আমাৰ UPPL চৰকাৰৰ, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰক হিজৰা বুলি কৈছে তেখেতে। কিন্তু আমি চাওক, আপোনালোকে সকলোৱে গম পায় যে 17টা বছৰে কেনেকৈ আমাক ৰাইজক শাসন কৰিছিলে হাগ্ৰামা চৰকাৰে। কিন্তু আমাৰ এই UPPL চৰকাৰ আজি 2 মাহ হৈছে। 2 মাহৰ ভিতৰতে তেখেতে কি আবোল তাবোল কথাবিলাক বকি আছে যে 20%, 30%, 40% তেনেকুৱাকৈ কোনো লিখিত আকাৰে মানে আমাৰ ইয়াত নাই UPPL চৰকাৰত যে আমি 20% লৈছোঁ, 30% লৈছোঁ বা 40% লৈছোঁ। কিন্তু তেখেতসকলৰ BPFৰ চৰকাৰত আগৰ যিবিলাক চৰকাৰ আছিল তেখেতসকলে সেই দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছিলে। তেখেতসকলে কি কৰিছিলে, আগৰ চৰকাৰৰ মানুহবিলাকে ৰাস্তা যিবিলাক চেংচন হয় 2 বালিমান 2 ট্ৰাকমান পাথৰ পেলাই দিলে, আগৰ সন্মুখৰ ৰাস্তাটো বনাইলে, পিছভাগৰ ৰাস্তাটো বনাই দিয়া নাই। তেনেকুৱা ধৰণৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ চলি আছিলে। কিন্তু আমাৰ UPPL চৰকাৰত তেনেকুৱা নচলিব। আৰু আমাৰ UPPL চৰকাৰত যে ডকাইতি বা কিবা হিজৰা বা কিবা তেনেকুৱা এইবিলাক আল্টু ফাল্টু আবাং চাবাং কথাবিলাক যিবিলাক কৈছে সেইবিলাক আমাৰ তাতে নচলিব। আৰু তেখেতে মদ খাই কেনে কাৰোবাক হিজৰাও ক'ব পাৰে, কাৰোবাক ডকাইত বা চোৰো ক'ব পাৰে। সেইখিনি পৃথ্বীৰাজ তেখেতক এটা কথা আৰু ক'ব লাগিব, তেখেত অকল মদাৰু বা ভাঙাৰু নহয়, তেখেত নাৰী কেলেংকাৰীতো তাৰ জড়িত আছে। তেখেতে কাপোৰ যেনেকৈ সলায় তেনেকুৱাকৈ সি নাৰীবিলাকে সপ্তাহৰ মাজে মাজে তেখেতে সলাই বুলি চেঞ্জ কৰি থাকে। তেখেত নিজে কোৱা বক্তব্য। गासैजोंबो लोगोसे जौगानायनि लामायाव UPPL सरकारनि दान मोननैयाव मावफुंनाय मावफारिफोर भेरगावआव उदालगुरि पलिटेकनिक फसंथान गायसननाय जाबाय। फै जों बयबो खौसेयै बिटिआर हालामाव गोजोन खौसेथि आरो जौगानायनि थाखाय UPPL हानजानो ट्रेक्टरनि सावगारियाव गावबा गावनि बेसेन गोसा भटखौ होनानै देरहासार होबावदिनि।